Hello everyone, welcome back to my YouTube channel. To এইটো মোৰ ফাৰ্ষ্ট লং ভিডিঅ' হয় এইটো চেনেলত। তো নতুনকৈ এইটো চেনেল খুলিছোঁ, তো ইয়াতে কেৱল ব্লগ ভিডিঅ' দিম বুলি ভাবিছোঁ। তো কেনেকুৱা পায় আপোনালোকে জনাব, আৰু প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহে আৰু আপোনালোকে আগতীয়াকৈ পায়। যিহেতু আজি বিশ্বকৰ্মা পূজা হয়, তো সেইবাবে মই ৰাতিপুৱাই ফুলবোৰ ছিঙি লৈছোঁ। যিমানবোৰ ফুল আছিল আমাৰ ঘৰত, তো সেইবোৰ ছিঙি লৈছোঁ। তো আজি মই মালা গাঁঠি ল'ম গাড়ীখনত দিবলৈ। তো মই প্ৰায় ফুলেৰে গাঁঠিয়ে মালা দিওঁ, বজাৰৰ পৰা কিনি নানোৱে মালা। তো সেইবাবে আজিও গাঁঠিব লৈছোঁ। তো এতিয়া এটা এটাকৈ মই এইবোৰ ফুলৰ মালা এডাল গাঁঠি ল'ম। তো আপোনালোকেও চাই থাকক কেনেকৈ গাঁঠোঁ। তো প্ৰথমতে মই হালধীয়া কালাৰটো লৈছোঁ। তো এতিয়া ইয়াতে গাঁঠি যাম এটা এটাকৈ। তো কোনে কোনে বিশ্বকৰ্মাৰ পূজা তেনেকৈ মালা গাঁঠি দিয়ে বা বজাৰৰ পৰা কিনি আনি দিয়ে, তো প্লিজ কমেণ্টত জনাব। আৰু এনেকৈ গাঁঠি দিলে যেনেকৈ ভাল লাগে, তো বজাৰৰ পৰা কিনি অনা মালাটো ইমান এটা মই ভাল নাপাওঁ। তো বেছিভাগ মই এনেকৈ গাঁঠিয়ে দিওঁ। এতিয়া প্ৰায় অলপ হৈ গ'ল গাঁঠা। তো এতিয়া অলপ অলপকৈ গাঁঠি যাই থাকিম মই। তো আপোনালোকে বিশ্বকৰ্মা পূজা কেনেকৈ পালন কৰে, তো কমেণ্টত মোক জনাব। তো আজি মই মালা গাঁঠি ল'ম, তাৰপিছত গাড়ীখন পূজা কৰি ভালদৰে ধুই লৈ ইয়াতে পূজা কৰিয়ে মই মালাডাল দি দিম। তো মাজত মই এইটো ৰেড কালাৰ দিছোঁ, আৰু একদম মাজত মই গোলাপ ফুল এটা দিম যাতে এইটো ভাল দেখা হয়। তো দিব লৈছোঁ। তো চাওক প্ৰায় মালাডাল গাঁঠা হৈয়ে গ'ল। এতিয়া অলপ বাকী হৈ গ'ল। তো এতিয়া এইখিনি মই ভালদৰে দ'ফালেৰে গাঁঠি লগাই এটা লৈ ল'ম। তো চাওক মালাডাল ৰেডি হৈ গ'ল। তো এতিয়া বলক গাড়ীত দিবলৈ থৈ দিওঁ। প্ৰথমতে দেউতাই পূজা কৰিব গাড়ীখন। গাড়ীখন ধুলোঁ, এতিয়া দেউতাই পূজা কৰিব। তো দেউতাই এইফালে ধূপ জ্বলাই আছে। এনে মাটিতে পুতি দি তাতে ক'ত দিবি গাড়ীখনত? এতিয়া দেউতাৰ পূজা কৰা হৈ গ'ল। তো এতিয়া মায়ে ইয়াতে ফটা দিব। গতি ইফালে দেউতাৰ চাইকেলখনতো ধূপ ধূনা পূজা কৰি লয়, আৰু মায়ে ফটা দিল। তো পিছফালেও দি আছে ফটা। তিতাকেৰে লাগছে দেখোন। তো মাহঁতৰ পূজা কৰা হৈ গ'ল। তো এতিয়া মই মালাডাল দিবলৈ আহিছোঁ। তো এতিয়া দি দিওঁ। সঁচাকৈ মালাডাল দেখিবলৈ বহুত ধুনীয়া হৈছে, আৰু কোনে কোনে এনেকৈ মালা গাঁঠি ঘৰতে দিয়ে মোক জনাব। তো সঁচাকৈ বহুত ভাল লাগিছে, আৰু মনটো কিবা এটা ভাল লাগি যায়। তো প্ৰথমতে মই তলত দিছিলোঁ, কিন্তু ইমান এটা ভাল নহ'ল। তো ওপৰত দি দিছোঁ। তো এতিয়া বেছি ভাল লাগিছে। তো এনেকৈ দি সঁচাকৈ বহুত ধুনীয়া লাগে। তো আপোনালোকেও জনাব কি কৰিছে। তো আমাৰ পূজা হৈ গ'ল প্ৰায়। এতিয়া দেউতাই ঠগীখন ভাঙাব। তো এতিয়া প্ৰসাদ খাম আমি। তো ইফালে মায়ে অলপমান কিবা কিবি কৰি আছে। তো দেউতাই সেৱা লৈ আছে।
পত্ৰ দিও মানদব্য কিন্তু ভূত বস্তুবিলাক সামৰিলে বহু কালে বিশ্বকৰ্মা বাবাৰ চৰণ চাৰি ৰক্ষা কৰি থাকিব লাগে জয়ে বিশ্বকৰ্মা বাবাৰ চৰণ চুমৰি হৰি বল হৰি বল হৰি জয়ে ৰাম বলা জয়ে হৰি বলা জয়ে হৰি বলা জয়ে ৰাম বলা ভক্তটোৰ কুশল আছে ভগৱান কি বলা দেইবাদী যাতে এইখিনি বস্তু দিছে আগৰটো পাতৰটো কল এটা নাৰিকলে চাউলে গাজি বুটে চব্জি একোজন প্ৰভু দশৰত নকৰা মনৰ পৰা কুবৃত্তি মনোভাৱগিলা বুট দি বুট হিংসা চিংসাগিলা আঁতৰি যায়। তো এতিয়া আমি খাব লৈছোঁ প্ৰসাদ। তো এয়া বিশ্বকৰ্মাৰ প্ৰসাদ খাইছোঁ। তো আপোনালোকেও কেনেকৈ কৰিলে তো জনাব। আৰু আনফালে এয়া দেউতাই এতিয়া খিচাৰি বনাইছে। তো এয়া খিচাৰি আৰু লগতে অলপমান বিলাহী টক বনাব আৰু লগতে অলপমান চাটনি বনাইছিলোঁ আৰু পাপৰ ভাজিছে। তো এয়া চাওক প্ৰায় আমাৰ খিচাৰি হৈ গ'ল। তো এতিয়া খাব লাগে আৰু তো পূজা দিনাখন কোনে কোনে এনেকৈ খিচাৰি খাই ভাল পায় জনাব। সঁচাকৈ মই খিচাৰি খাবলৈ বহুত ভাল পাওঁ আৰু পূজাৰ খিচাৰি হ'লেতো আৰু বেছি ভাল লাগে। তো এয়া খাব লৈছোঁ। পাপৰ আছে, বিলাহী চাটনি আছে, লগতে এয়া ঘিউ আৰু এয়া গ্ৰীণ চাটনি আছিল অলপমান। তো এইফালে সকলোৱে খাবলৈ বহিছে। তো এতিয়া ময়ো এয়া খাই লওঁ আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিল। এয়া খাই বৈ আজৰি হৈ আহিলোঁ আৰু আমাৰ বিশ্বকৰ্মা পূজা এনেকৈয়ে গ'ল। তো আপোনালোকৰ ফালে কেনেকৈ পালন কৰে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।